সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ গল্পকাৰ মণ্টু কুমাৰ নাথৰ অনুগল্প দুখ। আহকচোন আমি অনুগল্পটিৰ সোৱাদ লওঁ। দুখ। দিনটো ৰ'দত হাজিৰা কৰি আহি সন্ধ্যা ঘৰ সোমোৱাৰ লগে লগে বাপেক দিগন্তৰ হাতখনলৈ চালে নন্দুৱে। নাই, আজিও নাই। অনলাইন ক্লাছৰ বাবে এণ্ড্ৰইড মোবাইল এটাৰ খুবেই প্ৰয়োজন নন্দুৰ। লগৰবোৰ বহুত আগবাঢ়ি গ'ল। পঢ়াত ভাল হ'লেও সিহে মোবাইলটোৰ অবিহনে বহুত পিছ পৰি ৰৈছে। মাক বাপেকক মোবাইলটোৰ বাবে সদায়েই ঠেলি ঠেলাই থাকে। বাপেক নিৰুপায়। হাজিৰা কৰি পোৱা ধনেৰে ঘৰখন কোনোমতে চলাই আছে। এণ্ড্ৰইড মোবাইল এটাৰ বাবে ৫,০০০ ব্যয় কৰিবলৈ অক্ষম। নন্দুৱে দিগন্তৰ হাতলৈ চাই চকুযোৰ সেমেকাই ভিতৰলৈ যোৱা দেখি দিগন্তৰ বুকুখন মোচৰ খাই গ'ল। হাজিৰা কৰি পোৱা ২৫০ টকাটো ঘৈণীয়েকৰ হাতত দি ক'লে, হেৰা, বৰ হেঁপাহেৰে আয়ে তোমাক দিয়া গল্পটা আৰু থুৰীয়াযোৰকে পুৰণা ট্ৰাংকটোৰ পৰা উলিয়াই দিয়াচোন। ধন্যবাদ।